মই গোবিন্দ মিশ্ৰই আজি গীতাৰ এই মংগলাচৰণৰ পদসমূহৰ অৰ্থ প্ৰকাশ কৰিবলৈ লৈছোঁ। শুনক কিদৰে এই শাস্ত্ৰৰ উদ্ভৱ হ'ল। পাণ্ডৱক লৈ হোৱা সকলো ষড়যন্ত্ৰৰ সন্মুখত সকলোৱে ভয় খাই পলাই সাৰিলে আৰু লজ্জা পাই শীঘ্ৰে নিজৰ ঠাইলৈ গুচি গ'ল। কিছু সময় গুণাগথা কৰি মহাজ্ঞানী দুৰ্বাসা মুনিয়ে বুজি পালে যে স্বয়ং শ্ৰীকৃষ্ণ পাণ্ডৱসকলৰ পক্ষত থিয় দি তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে। মই গোবিন্দ মিশ্ৰই সেই কৰুণাৰ সাগৰ বন্ধু শ্ৰীকৃষ্ণৰ চৰণত শৰণ লৈছোঁ আৰু তেওঁৰ সেৱকসকলৰ পদধূলি গ্ৰহণ কৰি নিজকে কৃতাৰ্থ বুলি জ্ঞান কৰিছোঁ। গীতা শাস্ত্ৰখন সমুদ্ৰৰ দৰে গভীৰ আৰু বিশাল। যোগীসকলে যেনেকৈ অদৃশ্য ব্ৰহ্মক পাবলৈ কঠোৰ সাধনা কৰে, মই তেনেকৈ এই গূঢ় শাস্ত্ৰখনক সহজভাৱে উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ। মনত ৰাখিব, যদি কোনোৱে ইয়াৰ সম্পূৰ্ণ অৰ্থ বুজি পাবলৈ সক্ষম নহয়, তথাপি তেওঁ যদি ঈশ্বৰত মন নিৱেশ কৰে, তেন্তে গংগা যাত্ৰা কৰি প্ৰাণ এৰা লোকৰ দৰেই তেওঁ পৰম তীৰ্থগতি লাভ কৰিব। সেয়েহে মই কওঁ, শেষ সময়ত কোনো সংশয় নাৰাখি ৰামকৃষ্ণৰ নাম মুখেৰে স্মৰণ কৰক। সময় থাকোঁতেই সংসাৰৰ মায়াজাল এৰি সুখেৰে জীৱন ভৰাই তোলক। মই পুনৰ শ্ৰীকৃষ্ণক নমস্কাৰ জনাই অতি শ্ৰদ্ধাৰে গীতাৰ পদসমূহ প্ৰচাৰ কৰিবলৈ ওলাইছোঁ। মোৰ প্ৰণাম জ্ঞানী সাধু আৰু ব্ৰাহ্মণসকললৈ আৰু মধ্যস্থ লোকসকলৰ আগত হাতযোৰ কৰিছোঁ। সাধাৰণ লোকসকলক মই অতি বিনম্ৰভাৱে অনুৰোধ কৰোঁ, মই এজন সামান্য ব্যক্তি, মোক তুচ্ছ বুলি অৱজ্ঞা নকৰিব। আকাশত চৰাই যেনেকৈ নিজৰ সামৰ্থ্য অনুযায়ী দূৰলৈ উৰে, মই তেনেকৈ মোৰ সীমিত বুদ্ধিৰে এই পদসমূহ ৰচনা কৰিছোঁ। মই যদিও শাস্ত্ৰৰ গভীৰ তত্ত্ব নাজানো, তথাপি কৃষ্ণৰ চৰিত্ৰ বৰ্ণনা কৰিবলৈ চাহ কৰিছোঁ। যেনেকৈ মেঘে গংগাৰ উপংগাৰ ওপৰত বৰষুণ দিয়ে আৰু সেই পবিত্ৰ পানীয়ে পাপ ধুই পেলায়, তেনেকৈ সাধুসংগ পালে পাপীও উদ্ধাৰ পায়। অৱশ্যে যিয়ে কেৱল দেখাত চুৱলা কিন্তু কৃষ্ণৰ গুণহীন গদ্যপদ্যৰ আড়ম্বৰ কৰে, তাৰ সকলো শ্ৰম বৃথা। গীতা হৈছে অমৃতৰ সমান। উপনিষদ আৰু বেদসমূহ যদি গাইৰূপ হয়, তেন্তে শ্ৰীকৃষ্ণ হৈছে সেই গাখীৰ দুহুতা গোপাল আৰু অৰ্জুন হৈছে বাৎসৰূপী। এই অমৃত সাধুসকলে পান কৰি পৰম আনন্দ লাভ কৰে। ঈশ্বৰে নিজেই কৈছিল যে তেওঁ পৃথিৱীৰ ভাৰ সংহাৰ কৰি পুনৰ উভতি যাব। কলিযুগৰ পাপী মানুহক উদ্ধাৰ কৰিবলৈকে তেওঁ যদুবংশত অৱতীৰ্ণ হৈ অৰ্জুনক নিমিত্ত কৰি ৰণভূমিৰ মাজত এই জ্ঞান প্ৰদান কৰিলে। এই গীতাৰ অৰ্থ মহাসাগৰৰ দৰে গভীৰ। ই ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ প্ৰদান কৰে। যিয়ে শ্ৰদ্ধাৰে গীতাৰ এটা বা আধা শ্লোকও শুনে, যমৰাজৰো তাৰ ওপৰত কোনো অধিকাৰ নাথাকে। মই মূৰ্খ হলেও গুৰু আৰু কৃষ্ণৰ কৃপাত এই কামত হাত দিছোঁ। মোৰ মনত সদায় সেই ৰাতুল চৰণ জিলিকি থাকক। গতিকে সভাসদসকল সাৱধানে শুনক। মই মোৰ যথাশক্তি অনুসৰি গীতাৰ পদসমূহ বৰ্ণনা কৰিবলৈ আৰম্ভ কৰিছোঁ। প্ৰথম অধ্যায়, মংগলাচৰণ আৰু ৰণসজ্জা। কবি গোবিন্দ মিশ্ৰৰ পদৰ গদ্য অনুবাদ। ধৃতৰাষ্ট্ৰৰ প্ৰশ্ন আৰু দুৰ্যোধনৰ উৎকণ্ঠা। ধৃতৰাষ্ট্ৰই সঞ্জয়ক সুধিলে, হে সঞ্জয়, কুৰুক্ষেত্ৰৰ ধৰ্মক্ষেত্ৰত মোৰ পুত্ৰ আৰু পাণ্ডুৰ পুত্ৰসকলৰ মাজত কেনেধৰণৰ যুদ্ধ হ'ল? ভীষ্মকে আদি কৰি মহাৰথীসকলে কেনেকৈ ৰণ কৰিলে, সেই সকলো কথা মোক পহলাই কোৱা। সঞ্জয়ে উত্তৰ দিলে, হে মহাৰাজ, কুৰুক্ষেত্ৰত দুয়ো পক্ষৰ সৈন্য সমবেত হৈছে। কৌৰৱসকলে চক্ৰবেহু ৰচনা কৰিছে, যাৰ শব্দত পৃথিৱী কঁপি উঠিছে। আনহাতে পাণ্ডৱসকলে সংকটবেহু পাতিছে, যি দেখিবলৈ কোটি বাহু মেলি সূৰ্যকে গ্ৰাস কৰিব খোজাৰ দৰে ভয়ংকৰ। পাণ্ডৰ এই সাজু সৈন্য বাহিনী দেখি আপোনাৰ পুত্ৰ ৰজা দুৰ্যোধন
চিন্তিত হৈ গুৰু দ্ৰোণাচাৰ্যৰ ওচৰলৈ গ'ল। 4 থেকে 7 পাণ্ডৱ পক্ষৰ বীৰসকলৰ বৰ্ণনা দুৰ্যোধনে দ্ৰোণাচাৰ্যক নমস্কাৰ জনাই ক'লে, হে গুৰুদেৱ, পাণ্ডৱৰ এই শক্তিশালী বেহুখনলৈ লক্ষ্য কৰক। ইয়াত ভীম আৰু অৰ্জুনৰ সমান পৰাক্ৰমী বীৰসকল আছে। শিখণ্ডী, সাত্যকী, ধৃষ্টকেতু, যুযুধান, দ্ৰুপদ, বিৰাট, কাশীৰাজ, ধৃষ্টদুম্না, শৈব্য, পুৰুজিত, কুন্তিভোজ আৰু অভিমন্যুৰ দৰে মহাৰথীসকলে ইয়াত অৱস্থান কৰিছে। লগতে সিন্ধুপতি, সুবেগ, উত্তম, নীল আৰু সুভদ্ৰাৰ পুত্ৰ অভিমন্যুও আছে। দ্ৰৌপদীৰ 5জন পুত্ৰকে আদি কৰি ইয়াত অগণন অতিৰথী আৰু মহাৰথী সমবেত হৈছে। ইয়াত কবি গোবিন্দ মিশ্ৰই ৰথীৰ সংজ্ঞা দিছে। যিয়ে একে ৰথত উঠি যুদ্ধ কৰে তেওঁ অৰ্ধৰথী, যিয়ে 1000 ৰথৰ সৈতে অকলে যুঁজে তেওঁ মহাৰথী, আৰু যাৰ সৈন্যৰ কোনো লেখযোগ নাই তেওঁ অতিৰথী। কৌৰৱ পক্ষৰ বীৰসকলৰ বৰ্ণনা। দুৰ্যোধনে নিজৰ পক্ষৰ বীৰসকলৰ পৰিচয় দি ক'লে, আমাৰ পকাৰ পক্ষতো কৃতবৰ্মা, অশ্বত্থামা, দুঃশাসন, কৰ্ণ, বিকৰ্ণ, ভূৰিশ্ৰৱা, ভগদত্ত আৰু জয়দ্ৰথৰ দৰে শক্তিশালী বীৰ আছে। লগতে বৃষকেতু, বৃষসেন, পিতামহ ভীষ্ম আৰু দ্ৰোণাচাৰ্য আপুনি নিজেও আছে। বিন্দ অনুবিন্দ, শক, যবন আদি অলেখ ৰজা আমাৰ হৈ যুঁজিবলৈ সাজু হৈছে। মই নিজেই ভাই ধনুৰ্ধৰ ইয়াত আছো। আমাৰ সৈন্যবাহিনী ইমান শক্তিশালী যে আনকি ইন্দ্ৰই যুদ্ধ কৰিবলৈ আহিলেও আমি তেওঁক পৰাস্ত কৰিব পাৰিম। তাৰ পিছত কৌৰৱ পক্ষত ঢোল, মৃদংগ, কৰতাল, ভেৰী আৰু গুমুখ আদি অলেখ বাদ্য বাজি উঠিল। সেই শব্দ আকাশ পৃথিৱী একাকাৰ কৰি পেলালে। কৌৰৱৰ বাদ্যৰ প্ৰত্যুত্তৰত পাণ্ডৱসকলেও শংখধ্বনি কৰিলে। শ্ৰীকৃষ্ণই পাঞ্চজন্য, ভীমে পৌণ্ড্ৰক, যুধিষ্ঠিৰে অনন্ত বিজয় আৰু অৰ্জুনে দেৱদত্ত শংখ বজালে। নকুল আৰু সহদেৱেও নিজ নিজ শংখ বাজালে। এই গম্ভীৰ বাদ্য আৰু শংখৰ শব্দ শুনি কৌৰৱৰ হৃদয় কঁপি উঠিল। অৰ্জুনৰ নিৰীক্ষণ আৰু গুৰু প্ৰণাম অৰ্জুনে শ্ৰীকৃষ্ণক ক'লে, হে কৃষ্ণ, মোৰ ৰথখন 2 শূন্যৰ মাজলৈ লৈ যাওক। মই চাব খোজোঁ ৰণক্ষেত্ৰত যুদ্ধৰ বাবে কোন কোন সাজু হৈ আছে। শ্ৰীকৃষ্ণই অৰ্জুনৰ ইচ্ছানুসাৰে ৰথখন 2 শূন্যৰ মাজত ৰাখিলে। তেতিয়া অৰ্জুনে হাতত ধনু লৈ টংকাৰ কৰিলে আৰু দুডাল স্বৰেৰে গুৰু দ্ৰোণাচাৰ্যৰ চৰণত নমস্কাৰ জনালে। দ্ৰোণাচাৰ্যই অৰ্জুনক বিজয়ী হোৱাৰ আশীৰ্বাদ দিলে। তাৰ পিছত অৰ্জুনে বিহৰ মাজত প্ৰৱেশ কৰি নিজৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱসকলক দেখা পালে। ৰণক্ষেত্ৰত অৰ্জুনৰ অৱস্থা। অৰ্জুনে হাতত ধনু লৈ টংকাৰ কৰিলে আৰু দুডাল শৰেৰে গুৰু দ্ৰোণাচাৰ্যক প্ৰণাম জনালে। সেই শৰ দুডাল গৈ গুৰুৰ চৰণত পৰিল আৰু দ্ৰোণাচাৰ্যই অৰ্জুনক বিজয়ী হোৱা বুলি আশীৰ্বাদ দিলে। ইয়াৰ পিছত অৰ্জুনে ব্যূহৰ মাজলৈ গৈ দেখিলে যে তেওঁৰ যতেক বন্ধু বান্ধৱ যুদ্ধৰ বাবে আহি উপস্থিত হৈছে। তাত কৃপাচাৰ্য, অশ্বত্থামা, ভীষ্ম, দ্ৰোণ আৰু কৰ্ণৰ দৰে বীৰসকলৰ লগতে দুৰ্যোধন আদি ভাই উপস্থিত আছে। ভাতৃ, পুত্ৰ, নাতি, খুৰা, মামা, শহুৰ, ভাগিন আৰু সখী, নিজৰ কুলৰ সকলো লোককে তেওঁ তাত দেখা পালে। অৰ্জুনৰ বিষাদ আৰু অমংগলৰ চিন প্ৰাণ বিসৰ্জন দিবলৈ সাজু হৈ অহা আপোন মানুহবোৰক দেখি অৰ্জুন শোকাকুল হৈ পৰিল। তেওঁ কৃষ্ণক ক'লে, হে কৃপাময় কৃষ্ণ, এই বন্ধুসকলক দেখি মোৰ হৃদয় বিদীৰ্ণ হৈছে। মোৰ গোটেই শৰীৰ কঁপিছে আৰু নোম চিঞৰি উঠিছে। হাতৰ পৰা গাণ্ডীও ধনু খহি পৰিছে আৰু মন স্থিৰ কৰিব পৰা নাই। মোৰ মুখ আৰু কণ্ঠ শুকাই গৈছে। কথা ক'বলৈ শক্তি হেৰুৱাইছোঁ। মই চাৰিওফালে কেৱল অমংগল দেখিছোঁ। হে সখী কৃষ্ণ, এনে পাপ কাম কৰি মোৰ কি লাভ হ'ব? সুগুণবোৰে সেনাৰ ওপৰত ভ্ৰমণ কৰিছে আৰু শ্ৰীগালেও অমংগলৰ জাননী দিছে। যুদ্ধৰ অনিচ্ছা অৰ্জুনে ক'লে, বন্ধুসকলক বধ কৰি
মোৰ কি ফল হ'ব? যদি আপুনি ভাবে যে ভয়ৰ বাবে মই ৰাজ্য এৰি দিম, তেন্তে কওঁ যে তেওঁলোকে ৰাজ্যৰ বাবেই প্ৰাণ দিবলৈ আহিছে। আৰু যদি আপুনি ভাবে যে মই নবধিলে আপুনি তেওঁলোকক বধ কৰিব আৰু মই অকন্তকা পৃথিৱী ভোগ কৰিব পাৰিম, তেন্তে মনত ৰাখিব, যিসকলৰ বাবে মই ৰাজ্য আৰু ধন বিচাৰোঁ, তেওঁলোকক মাৰি মই সেই ৰাজ্যলৈ কি কৰিম? মই ত্ৰৈলোক্যৰ পতি হলেও এনে ঘোৰ অপকৰ্ম নকৰোঁ। শ্ৰীকৃষ্ণৰ যুক্তি আৰু আততায়ীৰ সংজ্ঞা তেতিয়া কৃষ্ণই যেন অৰ্জুনক বুজালে, তোমাৰ দৰে মূৰ্খ আৰু কোনো নাই। ক্ষত্ৰিয়ৰ ধৰ্ম জানি তুমি এই অসন্তোষ ত্যাগ কৰা। শাস্ত্ৰ অনুসৰি আততায়ীৰ বধ কৰিলে কোনো দোষ নহয়। কৃষ্ণই আততায়ীৰ 6টা লক্ষণ বুজাই দিলে। যিয়ে কাৰোবাৰ ধন কাঢ়ি লয়, জুই লগাই দিয়ে, বিষ খুৱায়, অস্ত্ৰৰে বধ কৰিবলৈ আহে, মাটি কাঢ়ি লয় বা পৰস্ত্ৰী হৰণ কৰে, তেওঁলোকেই আততায়ী সংজ্ঞা। কৌৰৱৰ গাত এই আটাইকেইটা দোষ আছে। তেওঁলোকে ভীম বীজ দিছিল, দ্ৰৌপদীক অপমান কৰিছিল আৰু যতুগৃহত জুই লগাইছিল। গতিকে তেওঁলোকক বধ কৰাত কোনো পাপ নাই। ধৰ্মাধৰ্মৰ বিচাৰ আৰু কুল ক্ষয়ৰ ভয় অৰ্জুনে উত্তৰ দিলে, হে মাধৱ, অৰ্থশাস্ত্ৰই তেনে ক'লেও ধৰ্মশাস্ত্ৰই আত্মীয়ক বধ কৰাটো পাপ বুলিয়ে কয়। কৌৰৱসকলে লোভৰ বাবে বুদ্ধি হেৰুৱাইছে, কিন্তু মই জানি বুজি কেনেকৈ অধৰ্ম কৰিম? ইয়াৰ ফলত ইহলোকত কৎসুক আৰু পৰলোকত নৰক হ'ব। নিজৰ বংশৰ প্ৰভা আমি নিজেই ধ্বংস কৰিম। স্বামীসকলক বধ কৰিলে স্ত্ৰীসকল বিধৱা হ'ব আৰু তেওঁলোকে পথভ্ৰষ্ট হ'ব। ইয়াৰ ফলত বৰ্ণসংকৰ সন্তানৰ সৃষ্টি হ'ব আৰু জাতন্তানৰ সৃষ্টি হ'ব আৰু জাতি ধৰ্ম নষ্ট হ'ব। বৰ্ণসংকৰ হলে পিতৃলোকে জলপিণ্ড নাপাব আৰু স্বৰ্গৰ পৰা তেওঁলোকৰ পতন ঘটিব। অৰ্জুনৰ সিদ্ধান্ত আৰু প্ৰথম অধ্যায়ৰ সমাপ্তি অৰ্জুনে তুলনা দি ক'লে যে অৰণ্যত দুডাল গছৰ ঘৰখনত জুই উৎপন্ন হৈ যেনেকৈ গোটেই বন ধ্বংস কৰে, মই তেনেকৈ কুৰু পাণ্ডৱৰ বিনাশৰ কাৰণ হ'বলৈ ওলাইছো। তাতকৈ মই যুদ্ধ নকৰাই ভাল। অস্ত্ৰ শস্ত্ৰ ত্যাগ কৰাৰ পিছত যদি তেওঁলোকে মোক বধ কৰে, তথাপি মই সুখী হ'ম।